আপুনি মুখখন ধুই লগে যাওক মই চাহ পানীকণ বনাম চাহ হ'ল নাই দেৰি হ'ব নিছো হেৰি লওক দিয়া মাজনী উঠাই নাই নেকি নাই উঠা হেৰি গধূলিলে চাউল তাউল একো নাই খাবলৈ আপুনি যাওকচোন দাখন লৈ ক'ৰবাত কাম চাম পায় নেকি এহেঁতি কিবা খালে নাই নাই খোৱা কালি ৰাতিও একো খাব নাপালো বহুত ভোক লাগিছে মোৰ ভোক লাগিছে মা এটা দিয়া না মা কিনো দিম যাচোন যা তহঁতি অকণমান খেলকে ময়ো গৈ থাকোঁ আকৌ নাম যাওঁ হেৰি লওক দিয়া গৈ থাকোঁ দেই অঁ যাওক যাওক মাজনী এইফালে আছোন গৈছোঁ আছোন না তই অকণমান ভাইটিক চাবিচোন মই মাষ্টৰনী জেঠাই আহিব পাৰোঁ শুনে দেই বাইদেউ কি হ'ল তই আহিলি যে ভিতৰলৈ আহ ল এখনতে বহ কি দৰকাৰত আহিছিলি বাইদেউ আপোনাৰ আছিলে মই বহুত ডাঙৰ দৰকাৰ এটাত আহিছিলোঁ কিবা বহুত ডাঙৰ দৰকাৰ দুদিন কাম বিচাৰি পোৱা নাই চাউল তাউল একো নাই আমাৰ ঘৰত এই পইচা দুটকামান দিয়কচোন ক'ৰ পৰা পইচা দিম তহঁতি পইচা দিলে ঘূৰাই দিব পাৰিবি জানো দিম বাইদেউ কিমান মান লাগিব 200 টকামান দিয়ক আৰু তহঁতক পইচা দি মৰিলেহে হৈছে আৰু ক'ৰ পৰা দিবি তহঁতি অকণমান ৰ এইকেইটাকে লৈ যা হ'ব বাইদেউ কাম দেখোন এতিয়া বিচাৰি নাপালোঁ এতিয়া কি কৰিম আৰু ঘৰত খাবলৈও একো নাই ল'ৰাকেইটা চাগে ভোকতে তৎ পোৱা নাই মই দিগন্ত দা দোকানৰ পৰা বাকীকে দুটামান খুজি চাওঁগৈ দিয়ে নে নিদিয়ে বা বাই মোৰ বহুত ভোক লাগিছে কিবা এটা খাব দে না ৰ ভাইটি মা আহিব এতিয়া মই কিবা এটা খাব নাপালে মই মৰি যাম এতিয়া বাই ৰ ভাইটি মা আহিব এতিয়া ধৈৰ্য ধৰ বাকী ভয়ে লাগে তোৰ আগৰে দেখোন 2000 মান ধাৰ আছেই সেইটো কেতিয়া দিবি বিচাৰি পোৱা নাই দেখোন এইটো দিব নোৱাৰো দেই ইয়াৰ পৰা আঁতৰ তই জানো এই চব অকল বাকী বিচাৰি থাকে ইমান বাকী বিচাৰে সিহঁতি আজিও কাম নাপালে নেকি নাই নাপালোঁ আজিও অসম বন্ধ দিছে কাৰণে কাম বিচাৰি নাপালোঁ মই কাম বিচাৰি যাওঁতে দুটা মানে খেদালে আমাৰচোন গধূলিলৈ চাউল তাউল একো নাই ল'ৰাকেইটা ভোকত আছে তাৰপৰা যদি আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ যদি এনেকৈ অসম বন্ধ দিছে আমাৰ কি হ'ব কি কৰিবি আৰু উপায় নাই আৰু Papa, mau pulang.
ভাত দে, মোৰ ভোক লাগিছে, ভাত দে। ক'ৰপৰা দিবা তোৰ তহঁতৰ ভাত আজি? বাবা এজন কামেই নাপালে। ভাত দে, ভাত দে, ভাত। হে ভগৱান, আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ কি অৱস্থা হ'ব? তুমিয়ে বচালে বচোৱা।